आं दं दायो उदालगुरि जिल्लानि सिङाव थानाय आट्रिघाटनि त्रिकुमुनि बे मन्दिरावहाय आं बे समाव नोंथांमोननो मोनसे जायगा खिथिगोन। बे जायगायानो जाहैबाय बै फुख्रि, जाय जों फुख्रिखौ बेलेग जायगायाव अखा हायोब्ला दै जब जब थानायखौ जों नुनो मोनो, नाथाय बे फुख्रियाव जेसेबां अखा हायो बा मास मोनसेयानो हायो बा बोसोरसेयानो हायो, बे समाव अखा हायोब्लाबो बेयाव दै नुनो मोना थोबसेबो। जोङो बुंनाय बायदिसो जायो, नाथाय जोङो बे समाव अखा हानाय जाय समाव जों फैगोन, बे समाव जों नायफैयोब्ला बेयाव थोबसेबो दै थानायखौ जों बे समाव जों नुनो मोना। नाथाय बै फुख्रिखौ बबे समाव जावदोंमोन बा बेसेबां गोथौ बा बेसेबां गुवार, जों बे जाथायखौ जों मिथिनो थाखाय जों जायगानिनो मानसि बेयाव दङ। जों बिथांनिफ्राय जों बे समाव जों मिथिनानै लागोन। बिथांमोननिफ्रायबो नोंथाङा मिथिनानै मोनगोन बे फुख्रिखौ बबे मायथाइयाव जावजेनदोंमोन आरो मानो थाखाय बे फुख्रिखौ जावदोंमोन। आं बे समाव नोंथांमोननो फारि फारि दिन्थिलांगोन, नोंथांमोना नायलांबाय थादो। মই যেতিয়া সৰু আছিলোঁ তেতিয়া মই ইয়াতে আহিছিলোঁ, খেলিবলৈ আহিছিলোঁ। তেতিয়াতো বহুত দ আছিলে, এইটো পিছত মিলা হৈছে। তেতিয়া আমি খান্দি ফালে দুই হাত ডেৰ হাত এনেকুৱা খান্দি ফালে এঙাৰ পইচা, তামাৰ পইচা, চান্দি, সোণা চান্দি কি নাজানো আৰু সৰু কালৰ কথা, এইবিলাক পাইছিলোঁ। এইবিলাক বিক্ৰী কৰি কৰি মিঠাই খাইছিলোঁ। বহুত সৰু কালত এইটো কথা, আজি বহুত বছৰ আগৰ কথা আৰু। এইটো বহুত দ আছিল। এইটো পিছত মিলোৱাৰ কাৰণে অলপ পানী চানী জম হয়। আগতে চৰাই খোৱা পানী নাথাকিছিল ইয়াতে। ইয়াতে বহুত সত্যতা আছে। ৰাম লক্ষ্মণ সীতা এক ৰাত বা ইয়াতে বহি ফালে গৈছে বোলে শুনা মতে, আৰু ৰামায়ণ ভাগৱত এইবিলাকত আছে। বহুত দ আছিল, এতিয়া মানে অলপ পোত খাইছে। ইমানে কম হয়। নমস্কাৰ। দেউতা আইতাহঁতৰ লগত ইয়াতে মাজে মাজে দৰ্শন কৰিব আহিছিলোঁ। তেতিয়া সৰু আছিলোঁ, 5 বছৰ 6 বছৰমান আছিলোঁ। ককা দেউতাৰ হাতত ধৰি ধৰি আহিছিলোঁ। তেতিয়া আমাৰ ককা দেউতাহঁত কৈছিল, ইয়াতে যিটো ওপৰৰ ভাগ যে আছে, এনেকুৱা ৰাউণ্ড বহি ফালে হোম যজ্ঞ কৰিছিল। তলত নামা উপায় নাছিল, খুব বেছিকৈ দ আছিল ইয়াতে। ওপৰত বহি ফালে ৰাম সীতা আৰু অত্ৰিমুণিহঁত হোম যজ্ঞ কৰিছিল। ৰাম সীতা এক ৰাতি ইয়াত বহি ফালে, পিছদিনাখন ইয়াৰ পৰা ওলাই গৈছে হোম যজ্ঞ কৰি ফালে। তো অত্ৰিমুণি আশ্ৰমত পুখুৰী একদম দ আছিল। পিছত যাই অলপ মাটি ভৰিছিল ইয়াতো, নিজে নিজে অলপ অলপ মাটি হৈ গৈছে। নহ'লে এইটো ইমান সহজে তলত নামা উপায় নাছিল। আৰু এনেকৈ ৰাউণ্ড হৈ ফালে বহিছিল, ভগৱানে হোম যজ্ঞ কৰিছিল। আমাৰ ককা দেউতাহঁত শুনা কথা, আজিৰ নহয়, ইহঁতি বহুতকেইটা গম পাইছে আৰু ভগৱানে একদম ইয়াতে কেনেকুৱা আছিল, ঋষি ইয়াত কেনেকুৱা বহিছিল, ইহঁতি দেখা পাইছে। আৰু পিছত যায় আমিতো খালি দেউতাহঁতৰ ককা দেউতাহঁতৰ মুখৰ পৰা শুনিছোঁ। কিন্তু অত্ৰি ঋষিহঁত ইয়াতে যেনেকৈ আছিল, এইটো জংঘল ভিতৰত একদম হোম যজ্ঞ কৰি ফালে একদম ধ্যান কৰি ফালে বহি থকা আমাৰ ককা দেউতাহঁতে লগ পাইছিল। আগৰ মানুহৰে 111 বছৰ পূৰা হৈ ফালে আমাৰ ককা দেউতা ঢুকাইছে। তেতিয়া যুগৰ কথা এইখিনিয়ে গম পাইছোঁ। আৰু নাছিল, বহুত দ আছিল। আৰু বহুত দ আছিল। ইয়াতে ডিজাইন ডিজাইনৰ তামাৰ পইচা, পদম ফুল নিচিনা, কিবা নিচিনা জ্বলি থকা কয়লা, আংৰা আৰু তামাৰ পইচা, সোণা, এইবিলাক হোম যজ্ঞ কৰোঁতে ভগৱানৰ যুগত দিছিল। এইটো পিছলৈকে গম পাই। বেছিকৈ ল'ৰা ছোৱালী আছিল ইয়াতে, বহুত বেছি ল'ৰা ছোৱালী আহি ফালে খাবৰ কাৰণে। এতিয়া জংঘল আছিল, সোমাব উপায় নাছিল। কিবা কষ্ট কৰি আমি সোমাই ফালে ওলাইছিলোঁ, চালোঁ। ইয়াতে অলপ কীৰ্তন কৰি ফালে বহিছিলোঁ ল'ৰা ছোৱালী। আৰু ইয়াতে এটা ভগৱানৰী বুলি গম পালোঁ, কীৰ্তন কৰি ফালে বহিছিলোঁ। ভাবোঁ এতিয়ালৈকে, কিন্তু ভগৱানৰ আশীৰ্বাদ পাব লাগে। আমি পাইছিলোঁ যদি পাব লাগে। আৰু কিন্তু দ আছে, বহুত খানিব লাগে। আৰু এইখিনি আৰু ইয়াতে কীৰ্তন কৰি ফালে বহিছিলোঁ। মাতে নাভাঙা সৰু সৰু আছিলোঁ আমি, হ'লেও যেনেকৈ জানো এনেকৈ ভগৱানৰ নাম লৈ ফালে বহিছিলোঁ। ইয়াতে ফলৰ গাছবিলাক আছে, এইটো ভগৱানৰ প্ৰসাদ বনাই ৰাখি দিছিলোঁ ভগৱানৰ নামত। এনেকৈ কৰিছিলোঁ। এনেকৈ ওচৰে ওচৰে আমি ৰামত খেলিছিলোঁ, ৰাস খেলিছিলোঁ। যেনেকৈ শ্ৰীকৃষ্ণই খেলে এনেকৈ আমি ৰাস খেলিছিলোঁ। খুব বেছি ল'ৰা ছোৱালী সৰু, ইমান ভালকৈ মাতে ভাঙা নাছিল। আৰু আমাৰ এনেকৈ সৰু সৰু আছিলে, একদম ৰাউণ্ড হৈ ফালে আমি খেলিছিলোঁ, এনেকৈ কৰিছিলোঁ। এতিয়াতো আগৰ নিচিনা অলপ নাই, এতিয়া মাটি অলপ হ'ল। ভিতৰত সোমোৱাটো জাগাই নাছিল, একদম আন্ধাৰ আছিল, দ বেছি আছিল। এনেকৈ এইফালে আমি ৰাস খেলিছিলোঁ ভগৱানৰ নামত। সৰু সৰু ল'ৰা ছোৱালী নাই বুলি 50-60 জন ল'ৰা ছোৱালী জমা হৈ ফালে খেলিছিলোঁ তেতিয়া। এনেকৈ এইটো এটা সত্ৰীয় জেগা হয়,
বহুত সত্ৰীয় জেগা ইয়াতে মানে প্ৰমাণ আছে আপুনি কিবা অশান্তি পাক কিবা হওক ইয়াতে সত্ৰীয় মন্দিৰ আপুনি যদি আহিব ইয়াতে ভগৱানৰ নামত চাকি জ্বলাব এইটো পূৰ্ণ হ'বই এইটো ইমান সত্ৰীয় জেগা আছে এইটো আৰু আমি ৰামায়ণ খুলি চালে আজি আমাৰ মাত বিশ্বাস নকৰিলেও যোনে শুনিব এইটো কথা ৰামায়ণ খুলি চাব লাগে এইটো প্ৰমাণ নিজে পাব তেনেকুৱা এইটো চৰকাৰে এতিয়া ভাবি আছে পইলাটো এনেকৈ এইটো উচ্চাৰণ হোৱা নাছিল এতিয়া চৰকাৰে ভাবি আছে সত্ৰীয় জেগা ইয়াত হয় এইটো জেগা আমি লাহেকৈ বঢ়াই যাব লাগে এইটো হৈ আছে সেইটো তাৰপিছতে এইটো বনি আছে লাহেকৈ হৈ আছে আগতে এইবিলাক গম নাছিল কাকো সত্য কথাটো লুকি যায়তো অসত্য কথা জল্দি হৈ যায় সত্য কথা লোকে লাহেকৈ উচ্চাৰণ হ'ব সেইটোৱে হৈ আছে আৰু এতিয়া প্ৰমাণটো সত্য কথাৰ প্ৰমাণটো এতিয়া লাহেকৈ ওলাই আছে চবে ভাল পাইছে দূৰৰ ভক্তবিলাক আহিব ইয়াতে দৰ্শন কৰিবৰ কাৰণে এইখিনি